কাম কৰ মই এতিয়া তোৰ ঘৰ ক'ত চিপা যা মঙলদৈ তই এবাৰ তই কালি ৰাতিপুৱা এবাৰ গুৰুজ্যোতি দাসৰ ঘৰত যাবি মই কৈ থৈ দিম वार्ड मेंबर नाम की बांदिया पंचायत मंगलदৈ আমাৰ গুৰুজ্যোতি ছাৰ ডাঙৰীয়া জানে হয় নামটো আপুনি অৰুণোদয় এতিয়া পোৱা নাই অৰুণোদয় পোৱা নাই 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 অৰুণোদয় ফৰ্ম কৰি কিনিব লাগে বুলি কৈছে অৰুণোদয় ফৰ্ম ইমান গৰীব ঘৰৰ দিন হাজাৰীক খোৱা মানুহ মই ছোৱালীটোক 10 বছৰে দি চিকিৎসা কৰিব পৰা নাই এতিয়া হয় বিকল খোজ কাঢ়িব নোৱাৰে হয় লোক পাৰিছে না দিবই লাগিব নামটো কি আপোনাৰ মিছ মনোহৰা বেগম গাঁও মঙলদৈ 2 নম্বৰ বাক কৰি মনোহৰা বেগম ছাৰক লগ কৰিবা ছাৰক লগ ধৰিবা 10 বছৰ ছোৱালী বিকলাংগ একো সাহায্য পোৱা নাই লোক কৰিব দিছে না ৱাৰ্ড মেম্বাৰক কৈছিলোঁ ফৰ্মৰ কাৰণে হয় তেওঁ কৈছে 1500 টকা দি কিনিব লাগিব ৱাৰ্ড মেম্বাৰে 1500 টকা বিচাৰিছে এতিয়া আপুনি কি একো পোৱা নাই মই আজিলৈকে এতিয়া আপুনি কি মুখ্যমন্ত্ৰী লগ কৰিব আহিছে লগ কৰিব দিছে নাই সাহায্য লাগে মই সাহায্য বিচাৰিছোঁ লগ কৰিব পাৰিছে নাই মুখ্যমন্ত্ৰী লগ কৰিব পৰা নাই কোনে বিচাৰিছিলে ৱাৰ্ড মেম্বাৰ ৱাৰ্ড মেম্বাৰ নাম কি কোন পঞ্চায়ত ৱাৰ্ড মেম্বাৰ নাম কি কোন পঞ্চায়ত মঙলদৈ বান্দিয়া পঞ্চায়ত নাম কি ৱাৰ্ড মেম্বাৰ নাম কি সাইডত ল'ব বাইদেউ কিহৰ কাৰণে বিচাৰিছিলে পইচা